तामुलपुर जिल्ला खुंथायनि बाखनायथाव हाबाफारि सुक्लाय सेरफां ओनसोलनि बाङालिपारायाव जिल्ला हान्थामेला बिफान आरो 24 BNSSB रङियानि दैदेननायाव लामा रैखाथि सांग्रांथि हाबाफारि। बे हाबाफारिखौ दैदेननो जिल्ला हान्थामेला बिफाननि जिल्ला मावख'गिरि रिकरन्जन दासआ गरेस्वर बगामाथि फोनांजाबनाय लामानि बाङालिपारायाव बे सांग्रांथि हाबाफारिखौ खालामनाय जादों। मटरसाइकेल सालायनायाव हेलमेट गाननाय, गारि सालायनायाव सीट बेल्ट गाननाय, गारि सालायनाय समाव मबाइल रायज्लायै, सालायग्राया जौ लोङै आरो बांद्राय गोबारै गारि सालायनायनिफ्राय गोजानाव थानो खावलायनानै बे सांग्रांथियारि हाबाफारिखौ लानाय जादों। सानफ्रोमबो गरेस्वर बगामाथि लामायाव बे हाबाफारिया जागोन होनना हान्थामेला मावख'गिरिया फोरमायदों। पिकनिक जाग्रा जायगा बगामाथियाव पिकनिकनि थाखाय फैनाय रायजोफोरनि रैखाथि आरो जिल्लानि गुबुन गुबुन जायगायाव गारि जाब्रबथाय जानायनिफ्राय रैखाथि होनायनि थांखिजों जिल्ला हान्थामेला बिफाना बे राहाखौ लादों। কিমান দিনীয়া কাৰ্যসূচীৰে আপোনালোকে সজাগতা অভিযান আৰম্ভ কৰিছে? হয়, প্ৰথমতেই আপোনালোকক ধন্যবাদ জনাইছো। আমি তামুলপুৰ জিলা অনাৰেবল DC ছাৰৰ নিৰ্দেশ মতে আমি পৰিবহণ বিভাগ, আমাৰ সন্মানীয় অসম আৰক্ষী, সন্মানীয় বন বিভাগ, সন্মানীয় এক্সাইজ ডিপাৰ্টমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট সকলোকে লগত লৈ তাৰ উপৰিও আমাৰ লগত দুটা বেটেলিয়ন SSBৰ দুটা কোম্পানী আছে। তেখেতলোক ৰাজাবাৰী গোৱাবাৰী এণ্ড ৰাজাগড় তাৰ পৰা দুটা কোম্পানী আহিছে। গতিকে আমি এক বিশাল বাহিনী পৰিবেষ্টিত হৈ স্পেচিয়েলি বগামাটিত যাতে এক্সিডেণ্ট হ'ব নোৱাৰে সেইটো ফ'কাছ কৰিছোঁ। ৰোড এক্সিডেণ্ট যাতে নহয় তাৰ বাবে ল'বলগীয়া সাৱধানতা সম্পৰ্কে আমি ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ। লগতে ৰাইজৰ মাজত যাতে এইটো হ'ব নালাগে যে আমি কিয় ইমান বিশাল বাহিনী লৈ বহিছোঁ বা কিবা, তেনেকুৱা নহয়। আচলতে চবে সহযোগিতা আগবঢ়াইছে। সকলো বিভাগৰে সহায় সহযোগত আমি পৰিবহণ বিভাগে আগবাঢ়িছোঁ যাতে এক্সিডেণ্টসমূহ ৰোধ কৰিব পাৰোঁ। উদ্দেশ্য আমাৰ ফাইন কটাটো নহয়, উদ্দেশ্য হ'ল কোনো এক্সিডেণ্ট হ'ব নালাগে বা এক্সিডেণ্ট হ'লেও যাতে ক্ষয় ক্ষতি নহয়, ক্ষয় ক্ষতিৰ পৰিমাণ কমাবলৈ হেলমেট, চিট বেল্ট, মোবাইল ফোন ইউজ কৰিব নালাগে, অভাৰ স্পীড কৰিব নালাগে আৰু ড্ৰাংক এণ্ড ড্ৰাইভিং কৰিব নালাগে। এই 5টা নিয়ম মানি চলিলেই আমি বহুতখিনি ছাকচেছ হ'ম বুলি আমি ভাবোঁ, আমি বিশ্বাস কৰোঁ। গতিকে ৰাইজক আমি অতি বিনম্ৰতাৰে কৰজোৰে আহ্বান জনাওঁ, পৰিবহণৰ নীতি নিয়মসমূহ মানি আপোনালোকে চলক। এই আমাৰ আপোনালোকৰ ওচৰত অতি বিনম্ৰতাৰে আহ্বান। কি কি আপোনালোকে শ্লোগান হাতত লৈছে বা কি মেছেজ দিব মানে লৈ পেলাই আপোনালোকে এই অভিযান আৰম্ভ কৰিছে? অভিযানৰ আমাৰ উদ্দেশ্য এটাই, ৰোড ছেফটি ইছ্যুটোৰ ওপৰত। ৰোড এক্সিডেণ্ট হ'ব নালাগে, সেইকাৰণে আমি যিটো বেনাৰ মাৰিছিলোঁ মই ইতিমধ্যে ক'লোৱেই। এইখিনি নিয়ম নীতি মানি চলিবই লাগিব। আমি ৰাইজক সজাগ কৰাৰ কাৰণে ইতিমধ্যে বহুত কথা পাতিলোঁ, বহুত সজাগ কৰিলোঁ। এতিয়া ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব। যদি কোনোবাই নিয়ম নামানে সেইটো ফাইন কৰি দিম আমি। ফাইন কৰাৰ ব্যৱস্থাৰ লগতে কোনোবাই যদি মদ্যপান কৰি গাড়ী চলায় তেনেহ'লে আমি ব্যক্তিগৰাকী থানাৰ আলহীও হ'ব লাগিব। যেতিয়ালৈকে তেওঁৰ নিচা নাভাঙে তেতিয়ালৈকে তেওঁক যাবলৈ দিয়া নহয়। গতিকে মই বিনম্ৰতাৰে আহ্বান জনাম, যিসকল বাছ লৈ আহিছে বা সৰু গাড়ী যিয়ে নহওক, ড্ৰাইভাৰজনক যাতে মদ্যপানৰ পৰা বিৰত ৰাখে। এয়া অৱশ্যে চেষ্টা তেখেতলোকৰ ফালৰ পৰা থাকিব লাগিব, নহ'লে ইয়াত থানাত বহি থাকিব লাগিব।